ইমান ধুনীয়া পৃথিৱীখন কাৰোবাৰ কাৰণে হেৰাই যাবলৈ নিদিলা গাইজ আজিৰ ভিডিঅ'টো ব্লগ ভিডিঅ' নহয় আজি অলপমান প্ৰেমৰ কথা পাতিবৰ কাৰণে ওলাই আহিছে বেয়া লাগিছে এবাৰ তুমি তেতিয়া গুচি গ'লা এই ধুনীয়া পৃথিৱীখন এৰি য'তে আছা সুখত থাকা তোমাৰ আত্মা চিৰশান্তি লাভ কৰক গাইজ এইখিনি কথা কোৱাৰ কাৰণটো হ'ল জোনাই কালিত এজনী ছোৱালীয়ে আত্মহত্যা কৰিছে ছোৱালীজনীৰ নাম হৈছে বিচিত্ৰা ভিজিমে বৰ্তমান জনামতে ফাৰ্ষ্ট ইয়াৰৰ এক্সাম দি আছিল এজনী ল'ৰা বা ছোৱালী বহুত বেছি ভাল পোৱাৰ পিছত যদি এৰি যাব লগা হয় পাহৰিবলৈ কিমান কষ্ট হয় এৰি যোৱাজনে জানো বুজি পাব নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনঞ্জয় নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম আত্মহত্যা কৰাটো একেবাৰে ভুল কাম আশা কৰোঁ মোৰ বন্ধু বান্ধৱীসকলেও যাতে এনেকুৱা কাম নকৰে কাৰোবাৰ কাৰণে মৰিবলৈ দৰকাৰ নাই হয় মানুহৰ ক্ষেত্ৰত দুখ কষ্ট বাধা বিঘিনি এইবোৰ থাকে তথাপিও আমি এইবোৰ পিছত ৰাখি আগুৱাই যাব লাগিব এইটো এটা বহুতে বেয়া লগা ঘটনা প্ৰেমৰ ক্ষেত্ৰত এনেকুৱা আত্মহত্যা কৰা ঘটনা চলিয়ে থাকে সেয়েহে মোৰ বন্ধু বান্ধৱীসকললৈ আশা কৰোঁ যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নকৰে মা দেউতাসকললৈ মৰম নালাগে নেকি মা দেউতাসকলে কিমান কষ্টৰে ডাঙৰ দীঘল কৰে এজনী ল'ৰা বা এজনী ছোৱালীৰ কাৰণে মৰিবলৈ ডাঙৰ দীঘল নকৰে নহয় জীৱনটো বহুত দীঘল বহুত কঠিন আপোনালোকে ভালদৰে জীয়াই থাকক হেপী থাকক সদায় আকৌ এবাৰ কওঁ তুমি য'তে আছা সুখত থাকা তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক আজিৰ ভিডিঅ'টো ইমানতে বাই বাই আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব